মন হীরা দই সাইকেল নহতি লিঙা। হাই গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাজমুন ব্লগ। আজি মানে কি ক'ম, মানে মনটো বহুত ভাল লাগি আছে আজি মানে মোৰ, কাৰণ আজি মানে ইউটিউবৰ পৰা বস্তু আহিছে প্ৰথমবাৰ। আজি মোৰ কাৰণে ইউটিউবৰ পৰা বস্তু আহিছে, মানে গিফ্ট ইউটিউবে মোক গিফ্ট দিছে আৰু। চ' মই অকলে নুখুলোঁ, আমি একেলগে খুলিম মানে গিফ্টটোৰ ভিতৰত আছে, ঘৰৰ ভিতৰত আনবক্স কৰিম। আহক ভিডিঅ'টো আহক, ষ্টাৰ্ট কৰোঁ। A few moments later. মন হীৰা দই চাইকেল নহতি লিঙা, আজি বোলে মোৰ মনটো বহুত ভাল লাগি আছে, সেইকাৰণে বেছি দেৰি নকৰোঁ, বলক আনবক্স কৰোঁ বস্তু। হে গাইজ, আপোনালোকৰ আগত ইউটিউবৰ পৰা প্ৰথমবাৰৰ কাৰণে আহা মোৰ বক্স। ত' এইটো মই আনবক্স কৰিম এতিয়া, আপোনালোকে চাই থাকক। চিম খুল যা खुल जा। और क्या क्या है, दिखाता हूँ मैं दिखुवाइছোঁ আপোনালোকে চাই থাকক। এইখন কি প্ৰথমতে 30 रुपीज 30 টাকা কেছবেক, 30 টাকা। মাইক শুন, মানে ইয়াতে লৈ কথা ক'ব পাৰিম মানে আজিৰ পৰা, মানে কি চাওক গাইছ, মাইক আহিছে আৰু খুলি আছোঁ। এইখন কি মানে এনেকুৱা কাম নাই যদি আৰু এখন বাকি আছে। চিম খুল যা, बंद नहीं होना चिम। वाव, ধুনীয়া বস্তু গাইছ, চাই লওক গাইছ, কেনেকৈ বা হেৰি কৰে। লাইটো আছে চোন গাইছ, লাইট জ্বলিছে, মানে বেলেগ লাইট মানে জ্বলি থাকিব পাৰি। এইটো চাওক, এইটো পাঁচটা আছে, পাঁচটা লাইট হেৰি কৰিব পাৰি। ইয়াতে মানে ফোনটো ল'ব পাৰি, ইয়াতে মানে ফোনটো ল'ব পাৰি। লাইটটো অফ কৰি দিওঁ এতিয়া, লাইটটো অফ। ৱাও, এইটো মানে এনেকুৱা হাতা নাই, দীঘলো কৰিব দিব পাৰি। এইটো আজিৰ পৰা মই এইটোৰে ভিডিঅ' কৰিম। ৱাও, কিমান দীঘল হৈ গৈছে গাইছ, আপোনালোকে চাওক। এতিয়া হাতা কৰি দিওঁ, বন্ধ হৈ গয়া। আৰু তাৰোপৰি ইয়াতেও এটা চুইচ আছে, চুইচ টিপি দিলোঁ, লগে লগে ৱাও, মানে এনেকৈ সৰু ভিডিঅ' কৰিব পাৰিম, মানে এনেকৈ সৰু ভিডিঅ' বনাব পাৰিম মানে আজিৰ পৰা। থেংক ইউ ইউটিউব, ইমান ভাল বস্তু দিবৰ কাৰণে, মোক মানে ইমান ভাল বস্তু দিবৰ কাৰণে থেংক ইউ ছ' মাছ। আজ মেৰা মান বহুত খুশ হে। চ' এইবিলাক চাই নাথাকোঁ, মানে বলক আগলৈ ভিডিঅ'টো। গাইছ, মানে আজি মানে বঢ়িয়া জেগা এঠাইলৈ যাম, মানে আপোনালোকক নামটো নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, গমেই পাব ভিডিঅ'টোৰ জৰিয়তে। চ' বেছি দেৰি নকৰোঁ, বলক যাওঁ বলক। Sunshine, running beside the lions. I've been feeling down, but I've been looking up, afraid to fall. God, I've been so down, can you pick me up? পাই গেলোঁ আমি চাওক, কেদাৰ মন্দিৰ যোৱাৰ ৰাস্তা। কিন্তু আমি কেদাৰ মন্দিৰলৈ নাযাওঁ, বেলেগ জেগালৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো গমেই পাব ক'লৈ যাম। বেছি দেৰি নকৰোঁ, বলক আগলৈ। যাম, কেনেকুৱা লাগে আপোনালোকে জেগাবোৰ চাই থাকিব, বলক।
মানে গাড়ীখন ইয়াতে হৈ গ'ল গাড়ীখন ইয়াতে ৰখাই দিলোঁ ৰখাই দি মানুহে যি যাম মানে এইয়ালৈ চাহজামাল মাজাৰলৈ চ' বেছি দেৰি নকৰোঁ বলক চাহজামাল মাজাৰলৈ চাওক কি সুন্দৰ পৰিৱেশ কি সুন্দৰ জেগা এই চাওক আৰু এইটো খবৰ হয় মানে চাহজামাল মানে কৈছোঁ আপোনালোকে ভিডিঅ'টো মানে চাই থাকক আপোনালোকে কৈছোঁ আপোনালোকক এই গাইছ হজৰত চাহ জামাল আজিলৈ তালৰ মানে জামাত চৰিবেটো মানে এইটো শ বছৰ পুৰণি মানে শ বছৰ আগতে মানে স্থাপিত হৈছিল আৰু নতুনকৈ মানে স্থাপিত কৰিছে মানে নতুনকৈ বনাইছে এইবিলাক জানুৱাৰী 2008 চনত মানে নতুনকৈ বনাইছে এইবিলাক আপোনালোকক মই দেখুৱাই আছোঁ মানে ওপৰত চাওক গাইছ ওপৰত আছে পাহাৰ তলত আছে হজৰত চাহ ৰাজিউল্লাহ তাআলাৰ কবৰস্থান আৰু এইপাত গাছপাত দেখিছেনে আপোনালোকে চাওক কি অদ্ভুত গাছ মানে কি ক'ম মানে আপোনালোকে ভিডিঅ'টো গমেই পাইছে চাই কিনে এনেকুৱা গছ একদম শ বছৰ পুৰণি গছ মানে দেখিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক শ বছৰ পুৰণি গছ মানে ত' গাইছ ইয়াতে মানে বিশেষকৈ দেখুৱাব লগা বস্তু হিন্দী আছিল হিন্দী আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ চ' আৰু মানে বেলেগ এঠাইলৈ যাওঁ বলক গাইছ এতিয়া আমি ইয়াতে ৰখিলোঁ গাড়ীখন ইয়াতে ৰখি দিলোঁ আমিও ৰখিলোঁ এতিয়া যাম আমি ইফালেদি কিবা হয় অৱশ্যে আমিও নাজানো কিন্তু আমি যাবলৈ চেষ্টা কৰিম চ' বলক Running back to my old life, but you leave it burning. Speaking tongues in my head, yeah, that's the way you want it. Hey guys, আহি পাই গ'লো এনেকুৱা ঠাই মানে ইয়াতে কি আছে কি আহি গম পালোঁ মানে ইয়াতে আছে মানে সাৰ গৰু তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক Hey guys, এটা মই চাৰিওফালৰ ভিউ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক We can do whatever, yeah. I'm gonna make the time move slower. We can do whatever, yeah. Sun's out, make the clouds move over. We can do whatever. দেখুৱালোৱে এতিয়া বলক আৰু এঠাই লৈ মানে এতিয়া আপোনালোকক দেখুৱাম মানে সাপ যোৱা ৰাস্তা কৈ দিলোঁ আপোনালোকে বাছ চাই থাকক ভিডিঅ'টো চ' বেছি দেৰি নকৰোঁ বলক হে গাইছ আহি পাই গ'লোঁ সাপ যোৱা ৰাস্তা আৰু লগতে এডাল অদ্ভুত গছো আছে ইয়াত চ' গছডালো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ৰাস্তাটো দেখুৱাবলৈ চেষ্টা কৰিম
আপোনালোকক দেখুৱালৈ মানে এইবিলাক সৰু সৰু ৰাস্তাবিলাক এইবিলাক মানে সৰু সৰু ৰাস্তাবিলাক যে হৈ গৈছে মানে সাপ অহাৰ কাৰণে হৈ গৈছে মানে ইয়াদি মানে ইফালেদি মানে সাপবোৰ আহ যাহ কৰি থাকোঁতে এইবিলাক এনেকুৱা টাইপত মানে ৰাস্তা হৈ গৈছে তো ৰাস্তাটো দেখুৱালৈ এতিয়া আপোনালোকক মই গছডাল দেখুৱাবলৈ চেষ্টা কৰিম ভালদৰে গছডালো দেখুৱালোঁ আপোনালোকক এই অদ্ভুত গছডাল আৰু লগতে সাপ যোৱা ৰাস্তাও দেখুৱালোঁ এতিয়া মানে এটা মানে কথা ক'বলৈ ওলাইছোঁ মানে কথাটো হ'ল কি আপোনালোক যে কৈছোঁ মই ইউটিউবৰ পৰা বস্তু অহা বুলি ইউটিউবে মোক গিফ্ট দিয়া বুলি ইউটিউবৰ পৰা কোনো বস্তু অহা নাই আৰু মই এইখিনি ইমান যোগ্য হোৱা নাই কি মই ইউটিউবৰ পৰা যে বস্তু পাম শুনিছানে আৰু মই যে এইবিলাক আনিছোঁ ষ্টান হওক বা মাইক হওক ইক' মাইক হওক এইবিলাক মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ মই নিজা পইচা দি মই আনিছোঁ এইবিলাক ভিডিঅ' কৰিবলৈ চ' কোনো ধৰণৰ ইউটিউবৰ পৰা বস্তু অহা নাই আৰু ইউটিউবৰ পৰা বস্তু আহিব পাৰা মই সেইটো ইমান যোগ্য হোৱাও নাই চ' আপোনালোকক সঁচা কথাটো কৈ দিলোঁ আৰু আপোনালোকক পুৱা মিছা কথা কোৱাৰ কাৰণে মই মাফ কৰিছোঁ আপোনালোকে মাফ কৰি দিব গাইজ আজিৰ ভিডিঅ'টো সেইটোৱে আছিল আপোনালোকে ভিডিঅ'টোত কি বস্তু চাই ভাল পালে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো যদি ভাল হৈছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত যদি মোৰ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব লগতে ঘণ্টিটো দাবি দিব আজিলৈ সেইটোৱে আছিল আৰু আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে সহায় কৰিব অ'কে